Hey guys, welcome back to my channel and welcome back to my another video. So guys, বহুত দিন ভিডিও চিডিও দিব পৰা নাই কৰোনাৰ কাৰণে। তো আজি এটা মন্দিৰত আহিছোঁ, মানে বুদ্ধদেৱৰ মন্দিৰ হয়। তো ৰাতিপুৱা মন্দিৰটোলৈ আহিছোঁ। চাওঁ মন্দিৰটো আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। বহুত ধুনীয়া মন্দিৰ হয়, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো মন্দিৰটো বহুত মানে পাহাৰৰ ওপৰত হয়। মই আহি পোৱা নাই, মানে ৰাস্তাৰে অহা যোৱা কৰিলে মানে দেখি থাকোঁ মন্দিৰটো। তো চাই যাব যে এবাৰ। এইটো বুদ্ধদেৱৰ মন্দিৰ হয় দেই। বুদ্ধদেৱৰ মূৰ্তি আছে ওপৰত, বিৰাট ডাঙৰ মূৰ্তি, আপোনালোকক দেখাই আছোঁ। এইটো চাই লওক, এছাম বুদ্ধ বিহাৰ টেম্পল। বলক আৰু ওপৰত যাই আছোঁ। ধুনীয়া পৰিৱেশ হয়। ৰাতিপুৱা মানে এনেকুৱা পৰিৱেশ পালে মনটো দিনটোৰ কাৰণে মানে পুৰা একদম ভাল লাগি থাকে। এইটো এটা কি নাজানো বাৰু। বলক আৰু ওপৰত যাওঁ। বিল্ডিংটো চাওক না, বিল্ডিং মানে মন্দিৰে আৰু। এই মন্দিৰটো মানে মই বহুত দিনৰ পৰা দেখি আছোঁ, মানে বাইক চলাই অহা যোৱা কৰিলে মানে মন্দিৰটো দেখা পাওঁ, কিন্তু ভিতৰত মই আজিলৈকে একদিনো সোমাই পোৱা নাই। দেখাত মানে বুদ্ধদেৱৰ মূৰ্তিটো ৰাস্তাৰে দেখা পাওঁ, দেখা পাই কিনে মনটো ভাল লাগি যায়। চ' আজি ভাবিলোঁ আপোনালোককো দেখাওঁ। আপোনালোকৰ এইটো যিখিনি আমিন গাঁৱৰ আছে বা যিখিনি আমাৰ ইয়াৰে লোকেল আছে, যিখিনি মানে গুৱাহাটীৰ ওচৰে পাঁজৰে আছে, সিহঁতে হয়তো চিনি পাব পাৰে এই মন্দিৰটো। চ' আপোনালোকে যদি আহিব বিচাৰে তো আহি ল'ব। বৰ্তমান মানে বহুত জংঘল হৈ আছে, যিহেতু লকডাউনৰ কাৰণে একো মানে কোনো অহাও নাই ইয়াত। তো ফাইনেলি আহি পালোঁ আৰু মূৰ্তিটো পামেই আৰু। এইটো দেখিছে, এইটোৱে। ৰ'ব ওচৰত যাই কিনে দেখাই আছোঁ। কেনেকুৱা পৰিৱেশ কমেণ্ট কৰি জনাব, কেনেকুৱা লাগিছে। ভিডিঅ'টো ইমান ভাল নহয় বাৰু, চিম্পুল ভিডিঅ' হ'ব, কিন্তু কেনেকুৱা লাগিছে পৰিৱেশটো কমেণ্ট কৰি জনাব। চ' মোৰ বেক চাইডত দেখি আছে, এইটো বুদ্ধদেৱৰ মূৰ্তি। এইটো ওচৰত যাই কিনে দেখাই আছোঁ ভালকৈ। তো গাইছ, আপোনালোকক মই বুদ্ধদেৱৰ মূৰ্তিটো দেখুৱাই আছোঁ। তাৰ আগতে এই ভিউটো চাই লওক, কি ধুনীয়া ভিউ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। মজা। তো এতিয়া মই আপোনালোকক দেখাম বুদ্ধদেৱৰ মূৰ্তিটো। ৰেডি? 3, 2, 1। চাওক বিৰাট ডাঙৰ মূৰ্তি দেই। আৰু চাইডতে আছে এইটো। এইটো কি হয় মই নাজানো, ভিতৰত যাব পাৰি চাগে। বলক ভিতৰত যাওঁ। ৱাও, ইয়াত মানে কি ধুনীয়া বতাহ চলি আছে ন, কি ক'ম। আৰু এইবিলাক মানে কিবা লিখি গৈছে P+B, মানে ইয়াত কাপলছবিলাক আহোঁতে কিজানি এইবিলাক লিখিছে J+P, N+P, নাজানো আৰু কোন এইবিলাক। বিকি প্লাছ চিম। ইয়াত মানে পাহাৰৰ ওপৰত এনেকুৱা এটা বতাহ লাগি আছে ন, কি ক'ম আৰু, পূৰা ফ্ৰেছ লাগি গৈছে। চ' আপোনালোকক যিমানখিনি পাৰোঁ আৰু সিমানখিনি দেখুৱালোঁ। আৰু এইফালে পূৰা পাহাৰখন আছে, আপোনালোকক দেখাই দি আছোঁ। চাব, ওপৰত নাযাওঁ আৰু বাঘ চাঘ ওলাব পাৰে, ভয় লাগে, অকলে আহিছোঁ না। চ' আপোনালোকক দেখাই দি আছোঁ, চাওক। এয়া চাওক, এইখন পূৰা জংঘল, ওপৰত নাযাওঁ আৰু দেই, বেয়া নাপাব। লগত আৰু কোনোবা হ'লে গ'লোঁ হয় ওপৰত, যাই কিনে আপোনালোকক দেখাই দিলোঁ হয় পূৰা, যিহেতু অকলে আহিছোঁ, নাযাওঁ আৰু। চ' গাইছ, এতিয়া ইয়াৰ পৰা যাওঁ আৰু। যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, আপোনালোকে নিউজটো পাইছে নে নাই মই নাজানো। যোৱাকালি ৰাতি এটা নিউজ পাইছোঁ আৰু, যে এজন ডক্টৰ এজনক মানে নগাঁৱৰ মেডিকেল এখনত ইমান বেয়াকৈ মাৰিছে, মানে ক'ভিড পেচেণ্ট এটা মৰাৰ কাৰণে।
চ' এইবিলাক হ'ব নালাগে। ডক্তৰ হৈছে ভগৱানৰ মানে আন এটা ৰূপ। ডক্তৰক আমি ভগৱান বুলি মানো, ঠিক আছে, কিন্তু সেই ভগৱানকে সেই ডক্তৰকে ইমান বেয়াকৈ মানে মাৰিছে। ক'ভিডত মৰিছে ডক্তৰে, কি ডক্তৰে পৰালৈকে বচাবই চাই ন, ডক্তৰে নিজে ইচ্ছা কৰি কিনে মাৰিব নেকি? চ' এনেকুৱা ঘটনা মানে ঘটিব নালাগে আৰু এইবিলাক বহুত বেয়া ঘটনা। বহুত মানে আমাৰ মানে দিনবিলাক মানে ইমান বেয়াৰ ফালে যাই আছে, ক'ব নোৱাৰি আৰু ইমান বেয়া কেনেকৈ হৈ আছে। বলক এতিয়া তলত যাওঁ, মানে এনেকুৱা ঘটনা আৰু ঘটিব নালাগে আৰু। মানে ডক্তৰক মাৰিব পাৰে নেকি? ডক্তৰে আমাৰ জান বাচায়, সেনেকুৱা মানুহক আৰু মাৰে নেকি? নাপায়, বহুত বেয়া কথা এইবিলাক। এইটো মেইন মন্দিৰ হয় দেই, মেইন টেম্পল, বুদ্ধ বিহাৰ এছাম। চ' গাইছ এতিয়া নামি আহি আছোঁ আৰু ওপৰৰ পৰা। এইটো 2 টকা দেখোঁ, দিন ভাল আছে, 2 টকা এটা পালোঁ। চাওক, তো ফ্ৰেণ্ডছ, এই যে মন্দিৰটো আপোনালোকক দেখাই আহিলোঁ, এই মন্দিৰটো চোৱা চিতা কৰে, এই বাইদেউজনীয়ে চোৱা চিতা কৰে, বহুত ভালকৈ ৰাখিছে মন্দিৰটো। আৰু মানে বুদ্ধ পূৰ্ণিমাত বাইদেউজনীয়ে সৰু সুৰাকৈ হ'লেও পূজা এভাগ কৰে। চ' আপোনালোকে বুদ্ধ পূৰ্ণিমাত ইয়াত আহিব পাৰে, আৰু বাইদেউক আপোনালোকে আহি কিনে যি পাৰে আৰু আপোনালোকে যিখিনি পাৰে পূজাৰ কাৰণে হওক কিবাৰ কাৰণে হওক আপোনালোকে অলপ সহায় কৰি থৈ যাব। মন্দিৰটো যিহেতু বাইদেৱে চোৱা চিতা কৰি আছে, আৰু বাইদেউৰ এইখন দোকান আছে, এখন দি কিনে চলি আছে, চাহ এটা পাই চাগে ন, চাহ এটা পায়। চ' আপোনালোকে আহে যদি এই মন্দিৰটোত, এইটো গেট চাই লওক, আৰু ওপৰত মন্দিৰটো আছে। আপোনালোকে যদি আহিলে বাইদেউ কিবা অলপ আপোনালোকে সহায় কৰি থৈ যাব, ঠিক আছে। তো এতিয়া মন্দিৰ চাই আহিলোঁ, এতিয়া আপোনালোকৰ এখন ধুনীয়া দোকান এখন দেখাই দিম, য'ত মানে ফুলদানি পায় আৰু মাটিৰে। চ' সেই দোকানখনেই এইখন মই আপোনালোকক দেখাই দি আছোঁ, চাই থাকক। তো এইখনে দোকান, ইয়াত ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে বঢ়িয়া ধুলনি আছে, এইবিলাক ধুলনি বুলি কয়। ইয়াত ধুনীয়াকৈ শুৱাই থৈ কিনে পূৰা এনেকৈ থাকিব পাৰিব। আৰু এইবিলাক ফুলদানি আছে, এইবিলাক ঘৰত নি কিনে ধুনীয়াকৈ সজাই থ'ব পাৰিব। দাদা এই টাববিলাকৰ দামটো কৈ দিব। 350 এটাত, মানে চাইজ লৈ আছে আৰু সৰু ডাঙৰ লৈ আছে। এইটো কিমান? 150। আৰু এইবিলাক ডাঙৰবিলাকত, এইবিলাকত 450। এইবিলাক চব 450। আৰু এইবিলাকত 200, মানে এটা। আৰু এইটো কিবা মূৰ্তিৰ নিচিনা আছে ন, বুদ্ধদেৱৰ নিচিনা। অঁ, এইবিলাকৰ প্ৰাইচ দামটো কিমান? 300। এইবিলাক চব 300। এইবিলাক চাওক, ধুনীয়া ধুনীয়া ইয়াত আছে টাব। ইয়াৰ পৰা আপোনালোকে বিচাৰিলে কিনি কিনে লৈ যাব পাৰে, ধুনীয়াকৈ সজাই থ'ব পাৰিব। এইবিলাক ধুনীয়া ধুনীয়া ফুলদানি আছে পিছ চাইডে। আৰু এইটো কি ফুলদানিয়ে নেকি? কিমানকৈ এইবিলাক? जोड़ा 1500 है। যোৰা 1500। এইবিলাক ডাঙৰ ডাঙৰ আছে মূৰ্তি মানে ফুলদানিয়ে আৰু টাবে আৰু। दुकान कितने बजे तक खुला रहता है? अभी तो लॉकडाउन के चल रहा है ना। ये सुबह 6 बजे खुला रहता है और 11 बजे सुबह बंद कर देता है। 11 बजे ऑफ, ठीक है। आप
আপোনালোকে বিচাৰে যদি ইয়াৰ পৰা লৈ যাব এড্ৰেছটো কৈ দিবচোন জয়গুৰু বুলি কয় जय गुरु बुद्ध मंदिर বুদ্ধ মন্দিৰ এইটো আছে এইটো বুদ্ধ মন্দিৰটোৰ ফ্ৰণ্টে বুলি ক'ব পাৰি আপোনালোকে যদি বিচাৰে কিনিব আহি কিনে ইয়াৰ পৰা কিনি লৈ যাব পাৰে ধুনীয়া ধুনীয়া ফুলৰ টাব আছে আৰু এইবিলাক আপোনালোকে দেখিব পাইছে পিছ চাইডে ধুনীয়া ধুনীয়া ফুলৰ টাব আছে আৰু বাহিৰতো ওলাই থৈ দিছে এইবিলাক চ' আপোনালোকে যদি বিচাৰে আহি কিনে ইয়াৰ পৰা কিনি লৈ যাব More moments later. ঘৰত আহি থাকোঁতে দেখা পালোঁ ইয়াত মানে লিচু বিকি আছে চাওঁ বাৰু কিমান দাম চাওঁ দাদা এটা দিবচোন কেনেকুৱা খাই চাওঁ কেনেকৈ দিছে মুঠা 50 তো এটা টেষ্ট কৰি চাওঁ তাৰপিছত ল'ম বাৰু বঢ়িয়া বঢ়িয়া ঔষধ আছে কিন্তু টেষ্ট আছে এক মুঠা দিব এক মুঠা 50 টকা নাজানো আৰু দাম বেছিয়ে দিলোঁ নে কমতে আনিলোঁ চ' গাইজ ফাইনেলি ঘৰ আহি পালোঁ এতিয়া ভৰি হাত ধুই ল'লোঁ পূৰা হাত চাত চেনিটাইজ কৰি ল'লোঁ তো এতিয়া ৰাতিপুৱাৰ চাহকাপ খাওঁ আৰু ভাবক ৰাতিপুৱাৰ চাহকাপ নোখোৱাকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাব গৈছিলোঁ এতিয়া টাইমটো মই আপোনালোকক দেখাই দি আছোঁ এতিয়া টাইম হ'ল 8:15 ভাবক ৰাতিপুৱা 6টাতে গৈছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাব চ' ভিডিঅ'বিলাক চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া কিহেৰে চাহ খাওঁ আপোনালোকক দেখাই আছোঁ চ' এয়া হ'ল লাল চাহ এয়া হ'ল ৰুটি এখন আলু ভাজি আৰু আম এয়াই আৰু